বহুতে ছাগলীৰ মাংস খাব নোৱাৰে তাৰ এটা গোন্ধৰ কাৰণে। আজি মই গোন্ধটো কিদৰে নাইকিয়া কৰিব পাৰি তাৰে এটা ৰেচিপি লৈ আহিছোঁ। মই লৈছোঁ ছাগলীৰ মাংস, এইখিনি ভালকৈ ধুই লৈছোঁ আৰু এতিয়া লৈছোঁ ইয়াত আদা নহৰুৰ পেষ্ট আৰু মই লৈছোঁ নেমু মই দুডোখৰ ভালকৈ চেপি পেলাই দি দিম। এই ধৰণে নেমুখিনি খুব ভালকৈ চেপি পেলাই দিয়া আৰু নেমুৰ হেৰিখিনিও ইয়াতে মই থৈ দিছোঁ। থৈ খুব ভালকৈ এইখিনি মিক্স কৰি ল'ম। এই ধৰণে খুব ভালকৈ মিক্স কৰি ল'ম। তাৰপিছত মই এঘণ্টামান ফ্ৰিজত থৈ দিম। আৰু এতিয়া তাৰ কাৰণে মই এটা মছলা বনাই লৈছোঁ। মই লৈছোঁ জিৰা এচামুচ, ধনিয়া দুচামুচ আৰু চফ মই একেবাৰে অলপ লৈছোঁ আৰু জালুক কেইটামান লৈছোঁ। একেবাৰে বেছিক মছলা ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি মই অলপ ভাজি ল'ম। কিন্তু এই গোটেইখিনি ইমান কম মাংসত নপৰে, এনেই মই এই ধৰণে বনাই পেলাই থৈ দিওঁ। আৰু এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ দিছোঁ। এতিয়া লৈছোঁ শুকান জলকীয়া মই একেলগে দিয়া নাই, কাৰণ ভালকৈ ভজাটো নহয়, সেইকাৰণে মই মছলাৰ লগত দিয়া নাই। মছলাটো খুব সোনকালে ভজা হৈ যায় আৰু পিছত মই শুকান জলকীয়াটো ভাজি ল'লোঁ। এইখিনি মই অলপ ঠাণ্ডা কৰি ল'ম, তাৰপিছত মই এইখিনি পিচি ল'ম। আৰু চাওক, এইখিনি এঘণ্টামান হৈ গ'ল, ফ্ৰিজত থৈ দিছিলোঁ। আৰু যিখিনি নেমু আছিলে ভালকৈ চেপি পেলাই এতিয়া মই খুব ভালকৈ ধুই লৈছোঁ। আকৌ ভাল পানীৰে 2-3 বাৰমান ধুই ল'ব। এতিয়া মই কুকাৰটো পাতিছোঁ, মই কুকাৰতে বনাম। এতিয়া মই কুকাৰটো পাতিছোঁ, পাতি পেলাই ইয়াত মই তেল দি লৈছোঁ আৰু ইয়াত অলপ সৰহীয়াকৈ পিঁয়াজ দিছোঁ। মাংসততো সকলোৱে জানেই পিঁয়াজটো বেছি লাগে, সেইকাৰণে মই পিঁয়াজটো দি লৈছোঁ। এনেই চিম্পুলে হয় পূৰা আৰু এতিয়া মই মছলাখিনিও তেতিয়ালৈকে পিঁয়াজখিনি ভজা হোৱালৈকে মই মছলাখিনিও ভাজি লৈছোঁ। আৰু এতিয়া যেতিয়া অলপ ভজা হৈছে পিঁয়াজখিনি, তেতিয়া মই লগে লগে মাংসখিনিও ইয়াত দি লৈছোঁ। দি আকৌ গেছৰ ফ্লেমটো হাই কৰি পেলাই আকৌ মই খুব ভালকৈ এইখিনি ভাজিম। আৰু এই ধৰণে এটা প্ৰচেছ কৰিলে কেতিয়াও ছাগলীৰ মাংসত গোন্ধটো নাথাকে। যদিও কেতিয়াবা কাৰোবাৰ খাবলৈ মন যায়, কিন্তু এই গোন্ধটোৰ কাৰণে খাব নোৱাৰে। আৰু এতিয়া এই ভজাৰ সময়তে মই আকৌ আদা নহৰুৰ পেষ্টটো মই ইয়াত দি লৈছোঁ। আৰু এতিয়া আকৌ মই ভালকৈ ভাজি ল'ম আৰু ভাজি পেলাই আৰু এতিয়া লৈছোঁ মই গৰম মছলা। ইয়াত গোটেইখিনি মই গৰম মছলা ব্যৱহাৰ কৰিছোঁ আৰু ইয়াত মই এতিয়া দি দিছোঁ। একেবাৰে এতিয়ালৈকে মছলা দিয়া নাই, গৰম মছলা আৰু আদা নহৰু এইখিনি দি আৰু তেজপাত দি লৈছোঁ। দি খুব ভালকৈ এইখিনি মই ভাজি কৰিম। আৰু চাওক এইখিনিত আৰু এই যে মই এঘণ্টামানৰ কাৰণে যে আদা নহৰু দি পেলাই থৈ দিছিলোঁ, তেতিয়া পানী চব ওলাই গৈছিলে আৰু এতিয়া দেখিছে নহয় অলপো পানী নাই। আৰু সেই পানীখিনিৰ কাৰণেই গোন্ধ হয়। আৰু এতিয়া ইয়াত নিমখ দিছোঁ, হালধি দিছোঁ আৰু যিটো মছলা মই বনাই থৈছিলোঁ সেই মছলাটো ইয়াত দি দিছোঁ। দি পেলাই এতিয়া এইখিনি খুব ভালকৈ মই লৰাই ল'ম, যাতে আদা নহৰুটো গোন্ধ গুচি গ'ল আৰু মছলাখিনি অলপ ভালকৈ মিক্স কৰি লৈছোঁ। আৰু লগতে কেঁচা জলকীয়া দুটামান দিছোঁ। অলপ জ্বলা হ'লে ভাল লাগে, সেইকাৰণে কেঁচা জলকীয়া আৰু জ্বলাটো আপোনালোকৰ ইচ্ছা অনুসাৰে দিব পাৰে। যদি কম জ্বলা খায় বা এটা কেঁচা জলকীয়া দিলেই হয়। আৰু এতিয়া মই অলপ পানী দি পেলাই এইখিনি মই এতিয়া চিটিটো লগাই দিছোঁ। 4 চিটিমান মৰাৰ পিছতে মই এইটো নমাই দিম। আৰু চাওকচোন, এতিয়া মই নমাইছোঁ। চাওক কিমান ধুনীয়া হৈছে। কিন্তু আকৌ মই কি কৰিম, গেছটো বন্ধ কৰা আছিলে, এতিয়া গেছটো মই আকৌ জ্বলাই লৈছোঁ, কাৰণ যিখিনি পিঁয়াজ আছিলে সেইখিনি অলপ গোটা গোটা দেখায়, সেইকাৰণে আৰু অলপ ভালকৈ উতলাই ল'ম। কুকাৰৰ চিটিটো খোলাৰ পিছত আকৌ মই গেছৰ ফ্লেমটো হাই কৰি আৰু খুব ভালকৈ লৰাই দিম, উতলাই ল'ম আৰু পিঁয়াজখিনি গোটেইখিনি ভাঙি যাব। আৰু গ্ৰেভিটো দেখিছে নহয় কিমানে ধুনীয়া হৈছে। আৰু চাওকচোন মাংসখিনি ইমান ধুনীয়াকৈ সিজি গৈছে। যদি ভাল পাইছে এটা লাইক আৰু শ্বেয়াৰ কৰিব।